10 লাখৰো অধিক লোকৰ মৃত্যু হ'ব। 80 কোটি লোক আক্ৰান্ত হ'ব কোভিডত। 3 মাহত বিশ্বজুৰি আৰম্ভ হ'ব কোভিডৰ নতুন লহৰ। প্ৰতিদিনে খুৰাহুৰে বাঢ়িব মৃতকৰ সংখ্যা। চীনত কমাণ্ডোৱে পৰিস্থিতি বেয়াৰ ফালে অতিক্ৰম কৰিছে। বিগত এসপ্তাহত বিশ্বত আক্ৰান্ত 36 লাখ লোক। আকৌ কোভিডৰ কবলত পৰিছে ৰঙা চীন। দেশখনৰ কোভিডৰ নীতি নিয়ম শিথিল কৰাৰ লগে লগে প্ৰত্যেক দিনাই হাজাৰ হাজাৰ কোভিড আক্ৰান্তৰ মৃত্যু হৈছে। বন্ধু বান্ধৱীসকল, চিকিৎসালয়ত নাটনি হৈছে, বিচনাৰ নাটনি হৈছে ঔষধৰ। চীনত কোভিডৰ এই ভয়াৱহ ৰূপ চাই বিশ্বৰ আটাইতকৈ ডাঙৰ ডাঙৰ বিজ্ঞানীসকলে চিন্তিত হৈ পৰিছে। যদি এনেকৈ চলি থাকে তেনেহ'লে গোটেই বিশ্বতে চলিব কোভিডৰ এক মাৰাত্মক লহৰ। আক্ৰান্ত হ'ব বিশ্বৰ 10% জনসংখ্যা। চীনতেই মৃত্যু হ'ব 10 লাখৰো অধিক লোকৰ। কেৱল চীনতেই নহয়, দক্ষিণ কোৰিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰতো বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। চীনত কমাণ্ডোৱে বৃদ্ধি হোৱা কৰোনাৰ পৰিস্থিতিক লৈ এতিয়া তৎপৰ হৈছে ভাৰত চৰকাৰো। 5-ফল্ড ষ্ট্ৰেটেজি গ্ৰহণ কৰিব কেন্দ্ৰীয় স্বাস্থ্য বিভাগে। টেষ্ট, ট্ৰেক, ট্ৰিট, ভেকচিনেশ্যন পদ্ধতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ। মিয়াৰ অত্যাচাৰৰ কাৰণে আমি থাকিব নোৱাৰিম নেকি? এনে মন্তব্য এটা অসমীয়া পৰিয়ালৰ। মিয়াৰ অত্যাচাৰৰ কাৰণে আমি থাকিব নোৱাৰিম নেকি? মিয়াৰ অত্যাচাৰৰ বাবে আমি অসমীয়া এতিয়া কলৈ যাম? মিয়াৰ অত্যাচাৰৰ বলি হোৱা বুলি অভিযোগ এটা পৰিয়ালৰ। অসমত থাকি মিয়াৰ আক্ৰমণৰ বলি হোৱা বুলি অভিযোগ কৰি কান্দি উঠিছে এটা পৰিয়াল। হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে। ঘৰৰ ভিতৰত সোমাই মিয়াই মাৰপিট কৰিছে বুলি ভয়ংকৰ অভিযোগ আনিছে এইটো পৰিয়ালে। মিয়া গৰুচুৰ, মিয়া ড্ৰাগছ মাফিয়া বুলি কান্দি কান্দি ক'লে পৰিয়ালটোৱে। মিয়াক অসমৰ পৰা আঁতৰ কৰিব লাগে বুলি এক ডাঙৰ মন্তব্য কৰিছে এইটো পৰিয়ালে। বন্ধু বান্ধৱীসকল, এই বিনোদনেৰে ভৰা এই কান্দোনৰ যিটো ভিডিঅ' আপোনালোকৰ মাজত তুলি ধৰিছোঁ, আপোনালোকৰ মন্তব্য স্পষ্ট কৰিব। আমি থাকিব নোৱাৰিম নেকি? মিয়া এনেকৈ অত্যাচাৰ কৰিলে আমি অসমীয়া কলে যাম। আমি অসমীয়া কলে যাম। আমি অসমৰ কি অসহায় নেকি? অসমত থাকি আমাৰ অসমীয়া নাই নেকি? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মালে জিলা প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বৰ্তমান আহি পোৱা নাই। ঘৰৰ পৰা তেওঁলোকে বাৰে বাৰে আমাক মাৰপিট কৰি উলিয়াই দিছে। আজি আমি তেওঁলোকৰ কাৰণে থাকিবলৈ শান্তি পোৱা নাই। মাৰ ধৰ কৰি উলিয়াই দিছে। কিয় উলিয়াইছে? আমাৰ অসমক যদি অসমীয়া ভাৰতী নিদিয়ে কোনে দিব? মিয়াকিয়া পৰা আঁতৰাব লাগে। এইকেইটা গৰুত দালাল হয়। গৰু দালাল, ড্ৰাগছ বিক্ৰী কৰি লৈ পেলাই মাইকী মানুহ ড্ৰাগছ মাফিয়া হয়। ড্ৰাগছ মাফিয়া হয়, সকলো ড্ৰাগছ মাফিয়া। জিয়াবুৰ ৰহমান, আব্দুল ৰহমান, মুকিবুৰ, গোটেইকেইজন ড্ৰাগছ মাফিয়া হয়। গোটেইকেইজনে ড্ৰাগছৰ লগত জড়িত। প্ৰথমৰ পৰাই আমাৰ লগত এনেকুৱা অত্যাচাৰ কৰিছে, আমাক বহুত অত্যাচাৰ কৰিছে। আমাক আফতাবৰ পিছত এইবাৰ দিলদাৰ। 35 টুকুৰা নহয় 50 টুকুৰা কৰিলে পত্নীৰ। শ্ৰদ্ধা কাণ্ডৰ দৰে আন এক শিহৰণকাৰী ঘটনা আপোনালোকৰ মাজত তুলি ধৰিছোঁ। দিলদাৰ আনচাৰীয়ে নৱবিবাহিত পত্নীৰ 50 টুকুৰা কৰে। 22 বছৰীয়া ৰুবিকাক হত্যা কৰি তেওঁ পেলাই থৈ আহিছিল নতুনকৈ নিৰ্মাণ হৈ থকা এখন স্কুলৰ কাষত। হয়তো ভাবিছিল জীৱ জন্তুৱে তাক ভক্ষণ কৰি ল'ব, কিন্তু নিশাৰ ভাগত কোনোবা এজন লোকে কুকুৰে মানুহৰ অংগ ভক্ষণ কৰা দেখি তেওঁ হতবাক হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে আৰু ওলাই পৰে সমগ্ৰ ঘটনা। জানিব পৰা মতে দিলদাৰ আৰু ৰুবিকাৰ প্ৰেম বিবাহ হৈছিল। বিয়াৰ পাছৰে পৰা কাজিয়াত লিপ্ত হৈছিল দিলদাৰ আনচাৰী। দিলদাৰৰ এয়া আছিল দ্বিতীয়গৰাকী পত্নী। তেওঁলোকৰ মাজৰ কাজিয়াই ল'লে ভয়ংকৰ ৰূপ। নিৰ্মমভাৱে হত্যা কৰি টুকুৰা টুকুৰ কৰি মোনাত ভৰাই পেলাই থৈ আহে জংঘলত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিলদাৰ আনচাৰীক। হয় বন্ধু বান্ধৱীসকল, এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত।